নমস্কাৰ প্ৰিয় দৰ্শক, মই সীমা আটাইকে মোৰ চেনেল লাইফ ইজ বিউটিফুললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ভাপত দিয়া মাছ। গৰমে গৰমে ভাপত দিয়া মাছ খাবলৈ খুবেই সোৱাদ লগা হয়। অতি কম সময়তে অতি কম সামগ্ৰীৰে আমি এই ৰেচিপিটো বনাব পাৰোঁ। আহকচোন আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া সামগ্ৰীখিনি বাৰু দেখিছেনে? এয়া মই মাছ কেইডোখৰ, নিমখ, প্ৰয়োজন মতে হালধি, মিঠাতেল, পিঁয়াজ সকলোখিনি গোটাই থৈছোঁ। এতিয়া মই ধনিয়া, পিঁয়াজ এই সকলোবোৰ দি লৈ মই সৰিয়হখিনি পিচি ল'লোঁ এটা মিক্সাৰ গ্ৰাইণ্ডাৰত। এতিয়া এই পিচা পেষ্টখিনি আমি পিঁয়াজৰ লগত ধুনীয়াকৈ মিশ্ৰণটো বনাই লৈছোঁ। তাতে প্ৰয়োজন মতে নিমখ দিছোঁ জোখমতে। এয়া হালধি অকণমানো দি দিছোঁ। এতিয়া আমি ভালদৰে মিলাম ধুনীয়াকৈ, যাতে তাত নিমখ সোমাই যায়। এয়া ভালদৰে লৰাব লাগিব। এতিয়া আমি এয়া এডোখৰ এডোখৰ মাছ আমি এনেদৰে সৰিয়হখিনিত ভালদৰে ডুবাই লৈ আকৌ এনেদৰে মই টিফিন বাতি এটা লৈ লৈছোঁ, তাত দি যাম এডোখৰ এডোখৰকৈ। এয়া সৰিয়হখিনি মই ওপৰত আকৌ অকণ অকণ দি দিম। লাহে লাহে এডোখৰ এডোখৰকৈ আমি এনেদৰে টিফিন বাতিটোত মাছ কেইডোখৰ দি গৈছোঁ। এয়া এনেদৰে খাই কিন্তু খুব ভাল লাগে। অতি সহজে আৰু অতি কম সময়তে আৰু অতি কম সামগ্ৰীৰে আমি এইবিধ বনাই খাব পাৰোঁ। আলহী অতিথিকো আমি আপ্যায়ন কৰিব পাৰোঁ। এটা বেলেগ সোৱাদ হয়। এয়া আৰু এতিয়া বাকী থকা সৰিয়হখিনিও মই টিফিনটোৰ ওপৰতে দি দিছোঁ। টিফিন বাতিটোৰ ওপৰত দি ভালদৰে ঢাকি দিছোঁ সৰিয়হেৰে। তাতে এতিয়া মই ধনিয়া অলপো দি দিম আৰু দুটা জলকীয়া মই দি দিছোঁ। আপোনালোকে জলকীয়াৰ পৰিমাণটো কম বেছি কৰি ল'ব। এতিয়া অলপ কেঁচা মিঠাতেল তাৰ ওপৰত দি দিছোঁ। তেল দি দিলে সৰিয়হৰ তেল, খাটি সৰিয়হৰ তেল দিছোঁ মই। এয়া এতিয়া মই এই কুকাৰটোত এই ষ্টেণ্ডটোৰ ওপৰত এই টিফিনটো বহাই আৰু 3টা চিটি মাৰিবলৈ দিম। 3টা চিটি মাৰিবলৈ দিলোঁ। আৰু এতিয়া মই প্ৰায় 15-20 মিনিটৰ পাছত আপোনালোকক মই দেখুৱাইছোঁ। এয়া চাওক, এয়া এডোখৰ এডোখৰ মাছ মই উলিয়াই দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছেনে? মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবচোন।